हेलो বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেলটোলৈ আহক আজি আমাৰ ভিডিঅটো আৰম্ভ কৰো আজিৰ ভিডিঅটোত আমি আপোনালোকক ক'ব ওলাইছো এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়া ৰিক্ৰুটমেন্টৰ বিষয়ে যেনেকৈ আপোনালোকে দেখা পাই আছে ইয়াতে 496 জুনিয়ৰ এক্সিকিউটিভ এয়াৰ ট্ৰাফিক কন্ট্ৰোল পোষ্ট আছে যেনেকৈ আপোনালোকক ক'লো পোষ্টটো আপোনাৰ এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ পৰা আহিছে লাষ্ট ডেট যেনেকৈ আপোনালোকে দেখা পাই আছে ইয়াতে 30/11/2023 বুলি আছে এতে নেম অফ দি পোষ্ট যেনেকৈ আপোনালোকক ক'লে জুনিয়ৰ এক্সিকিউটিভ এয়াৰ ট্ৰাফিক কন্ট্ৰোল মানে যে আপোনালোকে যেনেকৈ জানেই ফ্লাইট যেতিয়া আহে সেইবোৰৰ সিগনেল দিব লাগে হে যেনেকৈ ট্ৰাফিক পুলিচে হেনেকৈ আপোনাৰ এটো এয়াৰ ট্ৰাফিক কন্ট্ৰোলৰ কাম হয় যেনেকৈ আপোনালোকক ক'লো ইয়াতে নম্বৰ অফ পোষ্ট আছে 496 টা পোষ্ট আৰু ক্যাটাগৰী ওয়াইজ ভ্যাকেন্সি ইয়াতে দিয়া আছে আপোনাৰ UR 199 যদি আপোনালোকে জেনাৰেল হয় তেতিয়াহলে 199 যদি আপোনালোকে EWS হয় তেনেহলে 49 আৰু যদি আপোনালোকে OBC NCL হয় তেতিয়াহলে 140 আৰু SC হলে 75 আৰু ST হলে 33 পে স্কেল যেনেকৈ আপোনালোকে